हेलो बंधु बान्धवीসকল আপোনালোক সকলোকে মোৰ চেনেল গীতিমাধুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। বৰ্তমান মই কলেজ যাব ওলাইছিলোঁ, আপোনালোকক দেখাই থাকিব। মই এতিয়া আহিব ওলাইছিলোঁ, যাবলৈ ওলাইছোঁ আৰু দেই। মোক কোৱা ভুল হৈছে, কাৰণ মানে এই এনেকৈ কেমেৰা আগত কথা কোৱা অভ্যাসেই নাই যে। অলপচোন দেখাইছোঁ। আৰু ল'ৰাটোও গৈছে, মানে তাক মই থৈ যাম ইফালে, সেইকাৰণে তাক এনেকৈ লৈ আহিছোঁ। আৰু যোৱাৰ আগতে মই এই খুৰাহঁতৰ ঘৰত বস্তু এটা আছে, দেখুৱাই লৈ যাম। আৰু যে বস্তু দুটা বুলি কৈছিলোঁ, এই দুটা বস্তু দেখিছে ইমান ধুনীয়া দীঘলকৈ। আৰু মই আগতে দেখিছোঁ জাতিলাও, কিন্তু এইকেইটা জাতিলাও মানে মানুহে ক'ব কি বোলে এইকেইটা জাতিলাও ক'ৰবাত বেজি দি পেলাই এনেকুৱা কৰিছে নেকি। নহয়, এইটো এনেকুৱা মানে জাতটোৱে এনেকুৱা। মই ভাবিছিলোঁ খোজকাঢ়ি যাম, মানে কি ভণ্টি দুজনী যোৱাৰ কথা আছিলে। তাৰপিছত এই খুৰাহঁতৰ ঘৰত আপোনালোকক লাওকেইটা দেখুৱাই দিলোঁ। তাৰপিছত এই দাদা এজন আহিছে, মানে সেই তাতে উঠাৰ কথা আছিলে, কিন্তু দাদাজনে আহি আমাৰ ঘৰ পালেহি। অঁ দাদা এফালে হওক। মই যোৱা কথা আছিলে, দাদা আহি পালেহি। চাওক ব'লা উঠা। এতিয়া একে ঘৰৰ পৰা উঠি ল'লোঁ আৰু তেনেকৈ। এই আমাৰ গাঁৱৰে দাদা হয়, মানে এই তালৈকে যাম বুলি ভাবিছিলোঁ, কিন্তু এই আহি গ'ল যে ঘৰলৈকে, সেইকাৰণে ঘৰৰ পৰা উঠি আহিলোঁ আৰু। অলপ মই কি ক'লৈ যাওঁ আপোনালোকে দেখাই আছোঁ। আহা উঠাহি। এইজনী টেকলি, আৰু এজনী আহিব এতিয়া ৰ'ব। সিহঁতে ওলাইছে নে নাই, এইটো সিহঁতৰ ঘৰটো। ভাল লাগিছেনে? আহি বতাহ লাগিছেনে? ধুনীয়া বতাহ লাগিছে ন? ব'লা আমি পামগৈ এতিয়া ন? এই আমি আহিছিলোঁ মিকিভেটালৈ। মিকিভেটা অভাৰচিজ বেংকত, মানে আমি গোটৰ লোন লোৱা হৈ আছিল। আকৌ এতিয়া পইচা দিবলৈ কাৰণে আহিছিলোঁ। এইজনী টিকলুজনী মোৰ লগতে আছে। তাই পইচা জমা কৰিছে আৰু তাই ছোৱালীজনী মোবাইল লৈ আছে। এইফালে মাৰি গৈ আছে। মই আহি ঘৰ পালোহি। অতুন ক'ত গৈছিলানো? কি কৰি আছিলা? কাৰ ঘৰত আছিলা? তাৰপিছত কি ক'বা? কি বুলি ক'বা? কি বুলি ক'বা? ছাবস্ক্ৰাইব কৰি দিবা বুলি কোৱা আকৌ। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি কোৱা আকৌ।